নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে ভাৱেল ইউৰ সাউন্ড শিকাব লৈছো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাবা আৰু আশা কৰোঁ তোমালোকে ভালনে বুজি পাবা আৰু তোমালোকে ভিডিঅ'টো চাই কেনে পালা বুজি পালা নে নাই এটো কমেন্ট কৰি তলত জনাবা তোমালোকে জানানে ইউ লেটাৰটোৰ সাউন্ড দুটা এটা হৈছে শৰ্ট সাউন্ড আ আনটো হৈছে লং সাউন্ড ইউ সাধাৰণতে ইউটো আ আৰু ইউ এই দুটা সাউন্ড হয় এতিয়া মই তোমালোকক উদাহৰণ সহ কোড ইউ সাউন্ড আ হয় আৰু কোড ইউ সাউন্ড ইউ হয় মই এই বিষয়ে তোমালোকক বুজাই দিম তোমালোকে ভিডিঅ'টো মন দি চাবা তা সাধাৰণতে ওৱান সিলেবল ৱৰ্ডত ইউ সাউন্ড আ হয় যেনে ফান গান ৰান সান আস বাস আপ কাপ বাট কাট চাট প্লাস ক্লাপ জাম্প তে এই ওয়ার্ড কিটা তোমালোকে দেখিছা ইউ সাউন্ডটো কি হৈছে আ হৈছে এই নিয়মৰ কিছুমান এক্সেপশনাল ওয়ার্ড আছে যে যেটো মই তোমালোক কলো যে ওয়ান সিলেবল ওয়ার্ডৰ ক্ষেত্ৰত ইউ সাউন্ডটো আ হয় কিন্তু তেনে কিছুমান ওয়ার্ড আছে যিবোৰ ক্ষেত্ৰত ইউ সাউন্ডটো আ নহয় তেনে কিছুমান বিউটিকম ওয়ার্ড হৈছে যেনে পিউটি পাত নহয় এটো পুট বুলি কয় ঠিক তেনেৰে পি ইউ ডাবল এল পুল পুশ ফুল তে এইবোৰ মন কৰিবা যে এই ওয়ার্ডবোৰ ক্ষেত্ৰত ইউ সাউন্ডটো আ নহয় উ হয় ইয়াৰ উপৰঞ্চি ভাৱেল ইউৰ কিছুমান ওয়ার্ডত লং সাউন্ড হয় অৰ্থাৎ ইউ সাউন্ডটো ইউৰ দৰে হয় তেনে কিছুমান ওয়ার্ড হৈছে বিশেষকৈ কি হয় যিবোৰ ওয়ার্ডৰ শেষৰ আখৰটো ই হয় আৰু তাৰ আগত ইউ থাকে তেনে ওয়ার্ডৰ ক্ষেত্ৰত ইউ সাউন্ডটো ইউ হয় যেনে ইউজ এটা ইউজ শব্দটোৰ তোমালোকে যদি মন কৰা দেখিবা শেষত আখৰটো ই আৰু তাৰ আগত ইউ আছে গতি শেষৰ আখৰটো যদি ই হয় তাৰ আগত ইউ থাকিলে ইউ সাউন্ডটো ইউৰ দৰে হয় যেনে ইউজ কিউট টিউন কিউ টিউজডে আকৌ এবাৰ মই উদাহৰণকেইটা ৰিপিট কৰি দিছোঁ ইউজ কিউট টিউন কিউ টিউজডে তেনেদৰে কিছুমান ওয়াৰ্ডৰ ক্ষেত্ৰত ই ডব্লিউ থকা দেখা যায় যিবোৰ ওয়াৰ্ডৰ ক্ষেত্ৰত ই ডব্লিউ থাকে তেনে ওয়াৰ্ডৰ ক্ষেত্ৰত ই ডব্লিউৰ সাউন্ড ইউ হয় যেনে ফিউ নিউ ভিউ থ্ৰিউ নিউ গ্ৰিউ আকৌ এক্সাম্পল কিটা মই ৰিপিট কৰি দিছোঁ ফিউ নিউ ভিউ থ্ৰিউ নিউ গ্ৰিউ তে এই ওয়াৰ্ড কিটাৰ ক্ষেত্ৰত তোমালোকে দেখিছা যে ই পাছত ডব্লিউ থকা সত্ত্বেও ইয়াৰ সাউন্ডটো ইউ হৈছে যে এনে ধৰণৰ ভিডিও পাই থাকিবৰ বাবে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আশা কৰোঁ সকলোৱে বুজি পাইছা আৰু এই ধৰণৰ ভিডিওবোৰ এনে ধৰণৰ ভিডিওবোৰ তোমালোকে তোমাৰ লগৰ সমনীয়ালৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও এনে ধৰণৰ ভিডিও চাই উপকৃত হ'ব পাৰে ধন্যবাদ